ফাইনেলি আমি এতিয়া পায়খানাৰ গাদাটো এতিয়া প্লাষ্টাৰ কৰিবলৈ ওলাইছোঁ আপোনালোকে চাই থাকক ইফালে আমাৰ ভাইটি বৰ্তমান চিমেণ্টটো উঠাইছে सोचना पड़ता है रे कौन सी गाली देने বৰ্তমান ইফালে এইটো লৈ যাই আছে চিমেণ্ট ইয়াৰ পৰা বৰ্তমান চিমেণ্টখিনি মিলাই লৈছোঁ বালা দিছোঁ বৰ্তমান চিমেণ্ট আৰু বালা দিছোঁ এনেকৈ বৰ্তমান মিলাইছোঁ গাইছ এতিয়া বৰ্তমান আমি আপোনালোকক প্লাষ্টাৰ কৰা দেখুৱাই আছোঁ ব্লক দুটাই কেনেকৈ প্লাষ্টাৰ কৰি আছে আৰু আছে ল'বা বৰ্তমান আৰু ল'বা আহিছে বৰ্তমান চিমেণ্ট অ'কে কিমান দূৰ আগবাঢ়িলে এতিয়া বহুত দূৰ গাইছ ব্লক এতিয়া গৈ আছোঁ এনেকৈ বৰ্তমান এইফালে চাওক এইফালে আমাৰ ভাইটি বৰ্তমান ইটা চাফা কৰি আছে আৰু এইফালে পানীত ভিজাই দিছে ইটাবোৰ আৰু এইফালে আমাৰ চিউটাই প্লাষ্টাৰ কৰি আছে এনেকৈ বৰ্তমান প্লাষ্টাৰ কৰি আছে চাওক কাৰ দিটাৰ হ'ল তোৰ দিটা साले को छोड़ूंगा नहीं এইবিলাক ইটা বৰ্তমান চাফা কৰি আছে আৰু পানীত ভিজাই দিয়া হৈছে বৰ্তমান আৰু এইফালে মাটিবোৰ খুব ধুনীয়াকৈ এনেকৈ থৈ দিয়া হৈছে মানে পায়খানাৰ খুন্দা গাঁটাবোৰৰ মাটিবোৰ এনেকৈ ধুনীয়াকৈ থৈ দিয়া আছে এইফালে আমাৰ বৰ্তমান চাফা কৰা হৈছে বৰ্তমান ময়ো চাফা কৰিছিলোঁ ইটাবোৰ তাই বৰ্তমান প্লাষ্টাৰ কৰি আছে নহয় গাইছ প্লাষ্টাৰ কৰি আছে বৰ্তমান গাইছ সকলোৱে এতিয়া বৰ্তমান হ'ব আৰু পায়খানাটো হাগিব পৰা সময়ত अरे कैसा चमन जैसा बात करता है আপোনালোকে প্লাষ্টাৰ কৰি আছে বৰ্তমান ইটাৰ পৰা বৰ্তমান এটা পাৰি হ'ল আৰু আছে বহুত আমাৰ এইফালে এতিয়া আৰু এইফালে পানী ভিজাই দি আছে ইটাবোৰত পানী ভিজাই দি ব্লক কেনেকৈ কাম কৰি আছে আপুনি চাওক এইখিনি হৈছে মছলা মানে চিমেণ্টৰ যিখিনি চিমেণ্ট আৰু বালা মিলাইখিনি হৈছে মছলা মানে এইটো ইটা থৈ আছে পায়খানাটো বনোৱাৰ কাৰণে ইটাটো থৈ আছে হয়নে নহয় বাবু अरे कहना क्या चाहते हो পানী খোৱালে মছলাটো সাপ দিবৰ কাৰণে সহজ ভাল হয় নেকি আজি কমপ্লিট হ'ব নাই কমপ্লিট হ'ব নেকি আজি তেনেকুৱা কিয় लेकिन यार यहाँ में पिघल অঁ মিস্ত্ৰীহে জানিব দুয়োটাহে জানিব তাৰমানে সমৰা নাই আজি সেইটো ক'ব নোৱাৰোঁ গতিকে আপোনালোকে সকলোকে চাই থাকিব গতিকে ভিডিঅ'বোৰ চাই যদি ভাল পায় ছাবস্ক্ৰাইব লাইক কৰিব নাপাহৰিব এনেকৈ বৰ্তমান আছোঁ কাম কৰি বৰ্তমান আজি কাম পাইছোঁ আৰু আজি গতিকে আপোনালোকে কৈ আছিলোঁ সদায় কাম নাপাওঁ আজি কাম পাইছোঁ বৰ্তমান এতিয়াকে কৰি আছোঁ গতিকে আপোনালোকে চাই থাকিব একেলগে বাকী বৰ্তমান ইটাটো জবৰাই আছে পানীত যেতিয়া ইটাটো জবৰাই মানে গাঁঠিবলৈ ভাল হয় বা চিমেণ্টটো মানে খাপ খাই যায় সোনকালে খাপ খাই যায় তাৰ কাৰণে ভিজোৱা হৈছে বৰ্তমান সেই চাউকি কেনেকৈ ভিজাই আছে কিয় বাবুৰাম কা ষ্টাইল হেৰে আজি একো এনেকুৱা হ'লি নেকি কেনেকৈ থৈ তাত কেনেকৈ থৈ रुको जरा सबर करो बोला धक्का मुक्की नहीं कर एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के থৈ একদম হাত বিহাইছে তাৰ গাইছ এক্সাৰচাইজ নাই মোৰ লগত हे हरि राम कृष्ण जगन्नाथ प्रेमानंद লাইক কৰিবি শ্বেয়াৰ কৰিবি আৰু কমেণ্ট কৰিবি চাই যদি ভাল পাই দিলে ছাবস্ক্ৰাইব লাইক কৰিব নাপাহৰ গতিকে ধন্যবাদ নেক্সট ভিডিঅ' লগ পাম বুলি আশা ৰাখিলোঁ ভাৰত মাতা কি জয়